মই আজি বনাম কঁঠালৰ কেক। তাৰ কাৰণে লাগিব কঁঠালৰ ৰস ললো, চুজি এই সৰু কাপৰ 3 কাপ চুজি ললো আৰু এই সৰু কাপত 1 কাপ গাখীৰ ললো আৰু আধা কাপ চেনি ললো। এতিয়া বনাওঁতে লাগিব বেকিং পাউডাৰ, ফুড কালাৰ অলপ লাগিব। এতিয়া মই এটা এটাকে মই ঢালি ল'ম, অলপ অলপকে মিলাই ল'ম। চুজিখিনি ফাৰ্ষ্টতে দি ললো, অলপমান মিলাই ল'ম চুজিখিনি মিলোৱা হ'ল। এতিয়া অলপ গাখীৰ আৰু চেনিটো ঢালি দিলো। এতিয়া ভালকে লৰাই মিলাই ল'ম। অলপমান ফুড কালাৰ দিম, বেকিং সোডা অলপমান দিম, দি কিনে একেলগে মিলাই ল'ম। আস্তে আস্তে এনেকা মিলাই ল'ম আস্তে আস্তে। আমাৰ সব কেইটা উপকৰণ অলপ ভালকে মিলাই ল'ব লাগিব। এতিয়া মই ঢাকন মাৰি 20 মিনিট সময় ৰাখি দিম। 20 মিনিট পিছত আহিলো, এনেকুৱা অলপমান ফুলি গৈছে। মই ঘিখিনি দিব পাহৰিলো, অলপমান ঘিও দি দিলো আৰু একবাৰ মিলাই ল'ম এনেকৈ। এতিয়া মই এনেকা টিফিন এটা ল'ম, টিফিনটোত মই অলপ তেল সানি ল'ম, চাৰিওফালে ভালকে লগাই ল'ম তেলখিনি। মই এটা কাগজ এনেকা কাটি ললো, তাৰ ওপৰত পাৰি দিম, তাতে মই এতিয়া ঢালি দিম। অলপ লৰাই এনেকা অলপ লৰাই মই সমান কৰি ল'ম। এতিয়া টিফিনটো লগাই দিম। মই লগাই দি এটা কেৰাহীত মই অলপমান বালি দি লৈছোঁ। এতিয়া তাৰ ওপৰত এইটো বহাই দিম। এতিয়া টিফিনটো গেছৰ ওপৰত বহাই দিম। মই এনেকা চাই থাকিম, অলপ পিছে মই চাই থাকিম আৰু অলপ ইফালে আৱাজটো মই কমাই দিম। মই অলপমান ওপৰত কাজু আৰু কিচমিচ দি দিছোঁ, আপোনালোকে ওপৰত বেলেগ কিবাও দিব পাৰে। আৰু এতিয়া কম ষ্টিমত দি কিনে আৱাজটো মই এতিয়া আৰু একবাৰ চাম। কাটা চামুচ এটা ললো, হোৱা নাই আৰু অলপমান হ'ব। এতিয়া হৈ গৈছে। মোৰ আধা ঘণ্টাতে কেক বনোৱা হৈ গেল। অলপ ঠাণ্ডা হোৱাৰ পিছতে মই এইটো উঠাই ল'ম। এই সব কেক হৈ গৈছে। আধা ঘণ্টাৰ ভিতৰতে কেক হৈ গেল। কি ধুনীয়া হৈছে, চাওক কি ধুনীয়া হৈ গৈছে। আপোনালোকে সহজে এনেকৈ বনাই কিনে খাব পাৰে। মই এতিয়া এটা কাটি কিনে চাম। আপোনালোকে গাখীৰ চাহ হওক, লাল চাহ হওক, এনেকা বনাই কিনে মই কাটি কিনে চাম। এনেকৈ চাওক কি ধুনীয়া হৈছে। এনেকা একবাৰ বনাই কিনে খাই চাবচোন।